Hello everyone, নতুন ভিডিঅ' সৈতে আকৌ আহিলোঁ। চ' এবাৰ যদি ভিডিঅ'কেইটা চাওক, মোৰ ভিডিঅ'ৰ পৰা যদি কিবা শিকিবলৈ পাইছে, কিবা জানিবলৈ পাইছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কৰিব না। অ'কে, তেতিয়াহ'লে আজি চাওক, এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ ল'ৰাবিলাকৰ কাৰণে, ছোৱালীবিলাক স্পেচিয়েলি ল'ৰাবিলাকৰ কাৰণে স্পেচিয়েলি। অ'কে, চাওক, পেট্ৰলৰ এটা টোপাল পৰিলে গাত লাগি যায়, হয়। কিন্তু আমাক যে ঠগি আছে এক প্ৰকাৰে, সেইটো আমি ধৰিব পৰা নাই। ব'লক এই ৰাজটো খোলোঁ আজি। চাওক, যেতিয়া আপুনি তেল ডিপুত যায়, কেতিয়াও ৰাউণ্ড ফিগাৰ লৈ পেলাই তেল কেতিয়াও নভৰাব। তাত চাওক, তাত ঠগাৰ বহুত চান্স থাকে। আজিকালি যোনবিলাক মেচিন থাকে সেইবিলাক অট'মেটিক হয়, মেনুৱেল নহয়। আগৰ যোনবিলাক মেচিন আছিল দেখিছে, তাত এনেকৈ নাম্বাৰ লিখি পেলাই নিদিয়ে, তাত ডাইৰেক্ট মেনুৱেলি ভৰোৱা হয়। চ' সেইটোত ইমান ৰিস্ক নাথাকে, মিনছ সেইটোত মাৰিব নোৱাৰে তেল। কিন্তু অট'মেটিক কি হয় আপোনালোকৰ, যেনেকৈ আপুনি ৰাউণ্ড ফিগাৰ হ'লে 50 ৰুপিজ বা 100 ৰুপিজ হ'ল, সেই ৰাউণ্ড ফিগাৰ তাত ছেট কৰা থাকে, আৰু ছেট কৰা থাকি পেলাই সেইটোৰ পৰা মাৰিব পাৰে তেল। চ' আপোনাৰ যদি ফৰ এন এক্সাম্পল, আপুনি যদি এটা তেল ডিপুৰ সন্দেহ কৰি আছে যে ইহঁতে তেল মাৰি আছে, আই থিংক, মানে এনেকুৱা থিংকিং আহি আছে, চ' এটা চেক কৰি ল'ব পাৰে। যেনেকৈ 50 ৰুপিজ আপুনি এটা বটল ল'ব, তাত 50 ৰুপিজত তেল ভৰাব, আৰু এটা 48 ভৰাব, ডিফাৰেঞ্চটো চাব কি হয়। চ' সেইটোৱে ৰাউণ্ড ফিগাৰ নভাব। আৰু নজল দি যেতিয়া আপোনাৰ দিয়া হয় ন, চ' তেতিয়া অট'মেটিক দিলে তাহাঁতে তেলটো মানে যেতিয়া আপুনি 50 ৰুপিজ ভৰাই, তাহাঁতে তাত ছেট কৰা থাকে যে 50 ৰুপিজত ইমান তেল কাটি যাব, মানে কি ইয়াৰ দ্বাৰা মাৰিব পাৰে তাহাঁতে। চ' মেনুৱেলি হ'লে যে তাহাঁতে নজল যদি টিপি থাকিব ন, চ' তেতিয়া তেলটো মাৰিব নোৱাৰে সহজে। আৰু এটকা দুটকা বাঢ়ি গ'লে আপোনাৰ চেঞ্জ ৰাখিব আপোনাৰ তেতিয়া হাতত। আৰু তেল যেতিয়া ভৰে তেতিয়া মিনছ ৰাউণ্ড ফিগাৰ নব, যেনেকৈ কি হয়, এতিয়া 95 ভৰালে সেনেকৈ ভৰাব তেল, তেতিয়া আপোনালোকৰ লোকচান নহয়। আৰু যেতিয়া বাইক ৰাখিব তেতিয়া ৰ'দত নাৰাখিব, কিয়নো তেল তাৰপৰা উৰি যাব চান্স থাকে। আৰু কি হয়, তেতিয়া তেল উৰি যায় ন, আৰু যেতিয়া দুপৰীয়া সময়ত, এইটো টাইমত তেল কেতিয়াও ভৰাব নালাগে, চুইটেবল নহয়। কিয়নো সেই টাইমত বেছি গৰম হৈ থাকে ন, যে তেলটো থাকে ন, যেতিয়া খাব আপুনি ওপৰত ভেপ হয়, মিনছ ওলায়। চ' এইটো ইমানো নহয় যে ডিফাৰেঞ্চ নহয়, কিন্তু কোৱাৰ মতে আৰু। চ' নেক্সট টাইম ভৰাব যাতে সাৱধান হ'ব, তেল ভৰোৱাৰ সময়ত চাই থাকিব, চেঞ্জ ৰাখিব। কিয়নো 50 ৰুপিজ হ'বলে কেতিয়াবা এনেকৈ টিপি থাকিলে, এতিয়া মেনুৱেলি কৰিলে মিনছ 52, 53 এনেকৈ হৈ যাব পাৰে, 49 এনেকৈ ৰখি যাব পাৰে। চ' ৰাখিব চেঞ্জবিলাক। চ' আশা কৰিলোঁ ভিডিঅ'টোত আপোনালোকে হেল্প পালে। নেক্সট ভিডিঅ' সোনকালে আহিব। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব। অ'কে, বাই। লগতে এটা কথা যে যেতিয়া ভৰাব তেল, তাহাঁতৰ মানুহে ক'ব পাৰে যে আমাৰ এনেকৈ ইয়াত ছিষ্টেম নহয়, চ' আমি দিব নোৱাৰিম, আমি 50 ৰুপিজ বা 100 ৰুপিজে দিম, আমি 95 দিব নোৱাৰোঁ। চ' আপোনালোকে এতিয়া ক'ব যে যেতিয়া আমি টেংক ফুল কৰোঁ, তেতিয়া আপোনালোকে কেনেকৈ দিয়ে, মিনছ টেংক ফুল কৰিলোঁ যেতিয়া, এতিয়া মই ক'লোঁ মোৰ টেংকটো ফুল কৰি দিয়ক, ত' তাহাঁতে ছেট নকৰে, তাহাঁতে মেনুৱেলি দিয়ে। তেতিয়া মাৰিব নোৱাৰে অভিয়াছলি, কিন্তু তাহাঁতে মেনুৱেলি দিয়ে। চ' এইটো মেনুৱেলি দিব পাৰিব, ত' তৰ্ক অকণ কৰিব আৰু। অ'কে, হোপ ভাল পালে। চি ইউ নেক্সট টাইম।